অসমৰ জনপ্ৰিয় ইউটিউবাৰ মধুস্মিতা শৰ্মা স্মাইলটো মজা লাগে ভিডিও চাই থাকিব আৰু যদি নতুনকৈ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি যাব আৰু লাইক কমেন্ট কৰি দিব নমস্কাৰ সমূহ অসমবাসী এনেকা ইউটিউব চেনেল সকলো সব ফ্ৰেণ্ডছ আজি অসমৰ জনপ্ৰিয় ইউটিউবাৰ ফেমিলি ইউটিউবাৰ মানে আজি প্ৰথমবাৰ আজি মানে মধুস্মিতা শৰ্মা বাইদেউক লগ কৰিব যাই আছোঁ আৰু তেওঁৰ ঘৰ মানে খাৰগুলিতে ন ব্ৰ খাৰগুলিতে জুবিনৰ ঘৰৰ ওপৰত জুবিনদাৰ ঘৰ আৰু মধুস্মিতা শৰ্মা বাইদেউৰ ঘৰ মানে একে মানে ওচৰা ওচৰি যিকি নহওক এতিয়া আমি মানে দুয়োটা যাম এই ৰাতি হ'ল মানে 8:30 বাজিত গতিকে আমি এতিয়া লগ ধৰিম মানে ইমান দূৰৰ পৰা আহিছোঁ গতিকে মইতো আলহী খাব আহিও কিবাকৈ এই ব্ৰৰ কাৰণে লগ কৰিব পাৰিম বাকী ব্ৰ বোলাতে বলা আৰু ফ্ৰেণ্ডছ দেখিছে অসমৰ জনপ্ৰিয় ইউটিউবাৰ মধুস্মিতা শৰ্মা বাইদেউ জনপ্ৰিয় আৰু বাইদেউৰ ভিডিঅ'বিলাক চাই থাকোঁ বহুত বেছি ভাল লাগে আৰু আজি প্ৰথমবাৰ লগ মানে পালোঁ আৰু এনে আহি থাকোঁ মই আমাৰ মামাৰ ঘৰ যিহেতু নৱগ্ৰহী গলত ধাম বুলি হয় তাত আহি থাকোঁ কিন্তু বাইদেউক লগ কৰিবলৈ বহুত ইচ্ছা লাগে মোৰো ভাল লাগিলে মানে হেৰি এডি ব্লগছৰ তৰফৰ পৰা কৈছোঁ আৰু এনডি ব্লগছ এণ্ডেকা ব্লগছ আৰু মানে ইমান দূৰৰ পৰা আহিছে মানে লগ কৰিব সেইটো বস্তু ভাল লাগিছে যে ইমান বেছি ভাল পায় মৰম কৰে সেইকাৰণে এই ৰাতিখন হ'লেও মানে আহি পাইছে কিন্তু কথাটো এতিয়া যে আমাৰ ৰুমটোৰ লাইটটো বেয়া হ'ল এতিয়া মানে লাইটটো লগাই আছে বাৰান্দাতে থিয় হৈ আছোঁ আমি বৰ্তমান কেনেকুৱা লাগিছে আমাৰ পাহাৰৰ ইমান ওখ পাহাৰ মানে মোৰ ভয় লাগিছে মৃত্যু আৰু একদম ধৰি ধৰি আহিছোঁ মানে পাহাৰ বুলি ক'লে মানুহে কিবা এটা ভাবে কিন্তু আমাৰ পাহাৰখনৰ বেছি নেক্সট লেভেল পাহাৰ একদম খাৰগুলি ন খাৰগুলি পাহাৰ এনে ভয় লাগিছে আৰু মই অকলে মানে একদম মানে ভয় ফিল হৈছে মানে অলপ ধৰক যোনে ভৈয়ামত থাকে আৰু সিহঁতৰ মানে এনেকুৱা ধৰণৰ পাহাৰত আহিবৰ কাৰণে গাড়ী চাড়ী লৈ বহুত বেছি প্ৰব্লেম আৰু ইয়াৰে মানুহে কিন্তু আহিব পাৰে আৰু কথা নাই আৰু এটা বিশেষ বাইদেউক মই লগ নাপালোঁ বৰপেটা হ'লে টাইমত বাইদেউ গৈছিল কিন্তু আমি দাদাক লগ পালোঁ মই সুধিছিলোঁ বাইদেউ কৈছে এই অলপ অকণে মিছ হৈ গ'ল যিকোনো সেই আজি ঘৰতে আহি গ'লোঁ ভাল লাগিছে আমাৰ কাৰণে ভিডিঅ'ৰ পৰা ভাল লাগে আৰু ভিডিঅ' চাই ভাল পায় গতিকে আহিছে আপোনালোকে সেইটো বস্তুৱে মানে আমাৰ কাৰণে আশীৰ্বাদ আৰু অসমৰ জনপ্ৰিয় আৰু ফেমিলি ইউটিউবাৰ বুলি ক'লে বাইদেউক প্ৰথমবাৰ লগ কৰিলোঁ আজি আৰু বাকী আকৌ লগ কৰা নাই আৰু এইকাৰণে যিখিনি ব্লগ কৰিলোঁ আজি প্ৰথম বাইদেউ লগ কৰি ভাল লাগিল মোৰো বহুত ভাল লাগিলে আৰু আপোনালোকে তেওঁৰ মানে ভিডিঅ' চাই থাকিব আৰু যদি নতুনকৈ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি যাব আৰু লাইক কমেন্ট কৰি দিব বাইদেউ বহুত বহুত ধন্যবাদ আপুনি আগুৱাই যাওক আৰু 1 মিলিয়ন হ'ব জলদি আশীৰ্বাদ কৰিলে হ'ল চবে আপোনাৰো 1 মিলিয়ন হ'ব জলদি বাপৰে 1 মিলিয়ন হ'ব লাগিব আৰু বেয়া লাগিল বাইদেউক এতিয়া এৰি যাব লাগিব আৰু কেতিয়াবা আহিম বাইদেউৰ ঘৰত বহুত বেছি ভাল লাগিল ভাল লাগিল আৰু এই দেখিছে বাইদেউ একদম সুন্দৰ উপহাৰ সকলে একদম মৰম দিছে চাওক অসমবাসী ৰাইজ আৰু এনেকৈ মৰম দিয়ক বাইদেউক এতিয়া বিচাৰোঁ এই চাওক আপোনালোকে ইমান ধুনীয়া লাগছে আৰু বাইদেউ এয়া মেইন এই বাইদেউৰ এই স্মাইলটো মজা লাগে বাইদেউ হাঁহি থাকিব লাগে সদায় ন বাইদেউ মই এটা কুৱেশ্যন কৰিম ইউটিউবত চাকচেছ হ'ব লাগিলে পুৰা একদম লাগি থাকিব ন লাগি থাকিব লাগিব আৰু মানে এনেকুৱা নহয় যে ইউটিউবত আহিম বুলি নিজৰ কাম চাম বাদ দিছো এনেকুৱা নহয় কামটো কৰি থাকক লগতে এইটো এটা এক্সট্ৰাকে মানে ৰাখক আপোনাৰ মানে হবিৰ নিচিনা কৰি থাকিলে হ'ল কিন্তু কষ্ট কৰিব লাগিব ইউটিউবত কিন্তু এনেই সাকসেছ হ'ব নোৱাৰে বহুত কষ্ট কৰিব লাগিব আৰু বাইদেউ কিন্তু বহুত কষ্টৰ ফলত এই পৰ্যন্ত আহিছে আৰু বাইদেউ এনেকৈ চবতে কষ্ট থাকে বাৰু ফল নাপায় আৰু বাইদেউ কিন্তু এই ভিডিঅ' যেনেকুৱা পাব আৰু এতিয়া মানে সুন্দৰকৈ একদম মুখামুখি সেই কথা পাতিছে ভাল লাগিছে বহুত বেছি ভাল লাগিছে আৰু বাইদেউ লাভেই বাইদেউ আৰু এনেকৈ আগুৱাই যাওক সদায় ধন্যবাদ সদায় ভালে থাকক একো নাই বাইদেউ কিন্তু বিনা মেকআপত বেছি দিন লাগছে আৰু বাইদেউৰ লগতে গোটেই ফেমিলিটো ভালে থাকক কুশলে থাকক সদায় ভগৱানৰ ওচৰত আৰু বাইদেউ আপুনি যাব লাগিব বাইদেউ ঠিক আছে ধন্যবাদ বাই বাইদেউ শৰ্মা বাইদেউৰ ঘৰত যে বহুত বেছি ভাল লাগিল মেইনটো ব্ৰৰ কাৰণে যাব পাৰিছোঁ আৰু মোৰো বহুত হেঁপাহ আছিলে সেইকাৰণে লগ কৰিছোঁ বাইদেউক মানে বহুত বেছি ভাল লাগিল আৰু অন কেমেৰাত যিমান কথা পাতিলোঁ অফ কেমেৰাতে বহুত বেছি কথা পাতিলোঁ বহুত সময় কথা পাতিলোঁ চ' বহুত বেছি ভাল লাগিলে আৰু ঘৰতো সুন্দৰ ৰেষ্টুৰেণ্ট সকলোবোৰে মানে ভাল ৰেষ্টুৰেণ্ট হৈছে বহুত বেছি ভাল লাগিল প্ৰথমবাৰ লগ কৰিছোঁ চ' বহুত মানে কি ক'ম আৰু বাইদেউৰ বিষয়ে আৰু মানে কৈ শেষ কৰিব নোৱাৰিম সঁচাকৈ লাভ ইউ বাইদেউ চ' আপোনাৰ ভিডিঅ'বোৰ সঁচাই বেছি ভাল লাগে চ' এনেকৈ সদায় ভিডিঅ' বনাই যাব আপুনিও আগুৱাই যাওক আৰু চ' ফ্ৰেণ্ডছ ভিডিঅ'টো আজি এইখিনি আছিল মধুস্মিতা শৰ্মা বাক গুৱাহাটীতে আহিলোঁ লগ কৰিছোঁ গতিকে ভিডিঅ'টো আজি কেনেকুৱা হ'লে নিশ্চয় কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছ আৰু নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি সকলোকে জনাই দিব গতিকে সমূহ অসমবাসী ধন্যবাদ জনালোঁ বাই বাই টাটা